ৰেচন কাৰ্ডত যদি আপোনাৰ নাম এতিয়া অন্তৰ্ভুক্ত হোৱা নাই তেন্তে কিদৰে অন্তৰ্ভুক্ত কৰিব আপোনাৰ সদস্যৰ নাম। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ, কিয়নো আজিয়ে সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰসমূহ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে কিদৰে কৰিব আবেদন। পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক আৰু আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্য সম্পৰ্কে স্পষ্ট উল্লেখ থাকিব লাগিব। নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি থকাটো বাধ্যতামূলক। সদস্যৰ জন্ম প্ৰমাণপত্ৰ, ভোটাৰ পৰিচয় পত্ৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলাই বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা থাকিব লাগিব। আবেদন পত্ৰখন নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখন প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব আৰু অনলাইন যোগেদিও আপুনি ওচৰৰ CSC চেণ্টাৰত আবেদন কৰিব পাৰে। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখন অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতেই আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। নতুন সদস্যৰ আধাৰ কাৰ্ড কপি থকাটো বৰ্তমান বাধ্যতামূলক। লৈ আহিছোঁ আজি আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত 15 লাখ লোকে পাব চৰকাৰী ঘৰ। হয়, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এই মুহূৰ্তত এটা ভাল খবৰ। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই সাজু কৰক নথিপত্ৰসমূহ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁও আৰু নগৰৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।